ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ। একে উচ্ছ্বাসেৰে ৰঙালী বিহু উদযাপন কৰা হয় জামুগুৰিহাটত। ঢোল পেঁপা গগনাৰ মাতেৰে মুখৰিত জামুগুৰিহাটৰ বৰপুখুৰী পাৰ। আহক চাওঁ নিউজ মিডিয়াৰ এই প্ৰতিবেদন। কুৰিৰো অধিক বিহুৱা দলৰ ঢোল পেঁপা গগনাৰ মাতেৰে আজি মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ। অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ এই ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ মুকলি বিহু উপলক্ষে সোমবাৰে পুৱাৰ পৰাই উদুলি মুদুলি হৈ আছিল জামুগুৰিহাট। বিয়লি ৩ বজাত প্ৰথমটো বিহুৱা দলে প্ৰৱেশ কৰাৰ পাছতে এইদৰে কুৰিটা বিহুৱা দলে বিহু প্ৰদৰ্শন কৰি উপস্থিত ৫ সহস্ৰাধিক ৰাইজক আপ্লুত কৰি তোলে। পঁয়ষষ্ঠি বছৰত ভৰি দিলে। আমি যোৱা বছৰ কৰোণা মহামাৰীৰ কাৰণে পাতিব পৰা নাছিলোঁ। এই বছৰ আমি যিমান আশা কৰিছিলোঁ তেনেদৰে পাতিব পৰা নাই, যিহেতু চৰকাৰী নিৰ্দেশনা আছে। কিন্তু তথাপিও আমি কোভিড প্ৰট'কল মানি আৰু আমাৰ কৰোণাৰ যি আমাৰ নীতি নিৰ্দেশনা দিছে সেই নিয়ম পালন কৰি আমি এই অনুষ্ঠানভাগ কৰিছোঁ। কিন্তু যিমান দল হ'ব 80 বছৰত ভৰি দিছে। আমাৰ ঐতিহ্যমণ্ডিত বিহু দল বহু দলৰ পৰা আহিবলৈ বিচাৰিছিলে, কিন্তু বৰ্তমান কৰোণা মহামাৰীৰ কাৰণে আমাৰ পাহুৱাল ডেকাৰ ঢোলৰ চাপৰত হালি জালি নচা নাচনীৰ মুগ্ধকৰ নাচে সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে অসম মুকলি বিহু বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ মুকলি বিহুৱে এইবাৰ ৬৫ সংখ্যক বৰ্ষত ভৰি দিল। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, নিউজ মিডিয়া, তেজপুৰ।